হাই গাইজ, বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো এটা ৰেচিপিকে দেখাম ভিডিঅ'টোত। আৰু বহুত দিন ভিডিঅ' নিদিয়া কাৰণটো গম পাইছে, মোৰ ইমান অৱস্থা ভাল নাছিলে, যিহেতু মই প্ৰেগনেণ্ট আৰু ইমানে অৱস্থা নাইকিয়া হৈছিলে, ভিডিঅ' কৰিব পৰা মোৰ ক্ষমতাই নাছিলে। এতিয়া ব'লক এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ব'লক তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটোকে আৰম্ভ কৰোঁ। মই বনাই আছোঁ ভাত কেৰেলা আলু ভাজি আৰু এফালে চচিনা পাত ছিঙি থৈ দিছোঁ, এইখিনি বনাম আৰু ইয়াৰ লগতে ৰেচিপিটো আৰম্ভ কৰিম। এফালে ভাত কেৰেলা আলু ভাজি আৰু অলপ মচুৰ দাইল লাগিব, মচুৰ দাইলখিনি অলপমান আৰু কেইটামান মচুৰ দাইল লৈ লৈছোঁ। এইটো মচুৰ দাইলটো বাকলি আছিলে, মই পিচি পেলাই নি বাকলিটো আঁতৰাই থৈছোঁ, হ'লেও এটা দুটা থাকিলেই। অকণমান দেৰি তিয়াই থৈ দিওঁ ধুনীয়াকৈ। আমাৰ এইফালে ভাত কেৰেলা ভাজি হ'বলৈ হ'ল আৰু লগতে চাউলটো ধুই দি দিওঁ, অলপ সিজিব বাকী আছে, ভালকৈ সিজা নাই। চাউলটো অলপ ধুই পেলাই ধুনীয়াকৈ দি দিওঁ, লগে ভাতটোও হৈ থকা। ইয়াতে অলপ ভাত কেৰেলা ভাজা অলপ তেল আছিলে আৰু মই অলপ কাঢ়ি থলোঁ। ইয়াত যিহেতু মই সাৰ ব্যৱহাৰ কৰিম, বেছি তেল নিদিওঁ। ইয়াতে মই দুই তিনিটামান পাঁচফোৰণ দি দিওঁ, আৰু যিহেতু আমি আজি বৃহস্পতিবাৰ পিঁয়াজ নাখাওঁ, সেইকাৰণে পিঁয়াজ নাই দিয়া। আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজো দি ল'ব পাৰে। সেইকেইটা ফুটালৈকে অকণমান ৰাখি দিম। পাঁচফোৰণকেইটাও লাহে ফুটিব আৰম্ভ কৰিছে আৰু মই ইয়াতে এইখিনি তিয়াই থোৱা চজিনা পাতখিনি দি দিম। আৰু লগতে তিয়াই থোৱা দালিকেইটা দি দিম। অলপ কম পৰিমাণে হালধি গুড়া দি দিম, বেছি নিদিওঁ, অলপ কম পৰিমাণে হালধি গুড়া দি দিম আৰু অলপ নিমখ, সোৱাদ অনুসাৰে নিমখ দি দিম। ইয়াত অলপমান দি দিওঁ। এবাৰ ভালকৈ লৰাই পেলাই মই পানী ঢালি দিম। এতিয়া পানী ঢালি দিম। আৰু অলপ পানী দি দিওঁ, যিহেতু সিজিবলৈ টাইম লাগিব। এতিয়া কাঁহী এখনেৰে ঢাকি দিম ধুনীয়াকৈ। এতিয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু ইয়াত মই এইটো বেকিং চ'ডা অলপ ইউজ কৰিছিলোঁ, কিন্তু এইটো দেখাব পৰা নাছিলোঁ কাৰণ আলহী আহি গ'ল আৰু ছোৱালীজনী ইয়াতে থৈ পেলাই নি মাকে কিবা কাম এটা কাৰণে গৈছে পোষ্ট অফিচত। অৱস্থা নাই, খেলি পূৰা খেলনা কৰি থৈছে। এইফালে আমাৰ ভাত
তিয়হ ভাতকেৰেলা আলু ভাজি আৰু ইফালে সাৰ দিয়া চজিনা লগত বনোৱা দালি আৰু আজি এনেকেই খাই লওঁ তেতিয়াহ'লে সাৰ দিয়া চজিনা তৰকাৰী আজি নিৰামিষ এনেকৈ খাব লাগিব এইটো এফালে ভাত খোৱা কৰা কেনেকুৱা লাগিছে ভাল লাগিছে তেতিয়াহ'লে আমি ভাতটো খাই লওঁ আৰু ভাত খাই লগ পাই আছোঁ ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু এফালে চনাই পঢ়িবৰ কাৰণে বেগ আনি থৈছে যিহেতু ৰাতিপুৱা টাইমত পঢ়িব পৰালে সময়ে নহয় যিহেতু আমি দেৰিকৈও শুই উঠা হয় আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই